নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগলৈ আহিলোঁ। আজি মই কোনো চিলাই ৰেচিপি ভিডিঅ' লৈ অহা নাই। আজি মই নাজিৰাত অৱস্থিত অগ্নিনাভ শিৱ মন্দিৰলৈ আহিছিলোঁ। তাৰে মই অকণমান দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। এয়া চাওক, মই গেটৰ সন্মুখেদি সোমাই আহিছোঁ। সোমাই আহিয়ে আপোনালোকে মোৰ চাইডে এনেদৰে চাকি জ্বলাবৰ বাবে জেগা আছে, তাত চাকি জ্বলাব পাৰিব সকলোৱে। বহুত ধুনীয়াকৈ জেগাখিনি দিয়া হৈছে, মানুহৰ কোনো প্ৰব্লেম নহয়। তাত ধুনীয়াকৈ সকলোৱে জ্বলাব পৰাকৈ জেগা আছে। আৰু গৈ পিনি ইয়াত মানুহ বহিবৰ বাবেও জেগা দিছে। সেয়া চাওক, কিমান ধুনীয়াকৈ মানুহৰ এটা নিয়নি পানী, কিমান মানুহ, কিমান ভক্ত, আপোনালোকে দেখিলে আচৰিত হ'ব। ইয়াত এয়া প্ৰসাদ শৰাইৰ বাবে যোনখিনিয়ে দিব বিচাৰিছে তাত যোগাযোগ কৰিব পাৰে। আৰু এয়া চাওক, বাবাক দৰ্শন কৰিবৰ বাবে সকলো লাইন পাতিছে। কিমান ভক্ত, মই দেখি আচৰিত হ'লোঁ। আপোনালোকেও হয়তো দেখিলে আচৰিত হ'ব। এয়া চাওক লাইন, এয়া চাওক, আমিও লাইনত ৰখিলোহি। বাবাৰ দৰ্শনৰ বাবে লাইনত ৰখিবলগীয়া হৈছে, যিহেতু বহুত ভক্ত, বহুতেই ভক্ত। সঁচাকৈয়ে ক'বলগীয়া, ইমান যে ভক্ত বাবাৰ দৰ্শনৰ বাবে আহিছে আৰু দেখি ইমান ভাল লাগিলে। এয়া চাওক, ভক্তই সেৱা কৰিছে বাবাক। এয়া বাইদেউ, শিখা বাইদেউকো আমি দেখিবলৈ পালোঁ। হয়তো শিখা বাইদেউৰ লগত মই কথা পাতিবলৈ তেনেকৈ নোৱাৰিলোঁ, কিন্তু বাইদেউক দেখিলোঁ। বাইদেউক অকণমান ভিডিঅ'ৰ জৰিয়তে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এয়া আমিও বাবাক দৰ্শন কৰিবৰ বাবে আহিছোঁ। এনেদৰে বাবাক দৰ্শন কৰিলোঁ। অকণমান আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বিশেষ মই একো ইয়াৰ বিষয়ে জনাব বিচৰা নাই, কিন্তু এটা কথা ক'ব বিচাৰিছোঁ, এই অনুষ্ঠান ভাগলৈ গৈ শিখা বাক দেখি আৰু বাবাৰ দৰ্শন কৰি মোৰ মনটো বহুতেই শুদ্ধ হ'ল আৰু বহুত ভাল লাগিলে। শিখা বাই ইমান ধুনীয়াকৈ সকলোকে মালি প্ৰদান কৰিছে আৰু দেখি ভাল লাগিলে। মই শিখা বাক লগ কৰিব নোৱাৰিলোঁ, ছোৱালীজনীৰ বাবে বহুত প্ৰব্লেম হ'ল, তাই আমনি কৰিলে, সেইবাবে মই শিখা বাৰ ওচৰলৈ যাব নোৱাৰিলোঁ। কিন্তু ভক্তৰ মাজত গৰমো বহুত বেছি, সেইবাবে যাব নোৱাৰিলোঁ। কিন্তু আপোনালোকে যদি সঁচাকৈ যাব বিচাৰিছে, তেনেহ'লে নিশ্চিত মনে, শুদ্ধ মনে যাব, বাবাক দৰ্শন কৰিব, শিখা বাক লগ কৰিব। আপোনালোকৰ কিবা প্ৰব্লেম থাকিলে শিখা বাক দৰ্শন কৰি শিখা বাক ক'ব, তেওঁ নিৰ্মালি প্ৰদান কৰিব। বহুত শুদ্ধ লাগিব, মনটো বহুত ভাল লাগিব আৰু বাবাৰ ওপৰত বিশ্বাস ৰাখি সকলো কাম কৰিব, ভাল লাগিব মনটো। তাকে মই ক'ব বিচাৰিলোঁ আৰু মই গৈ বহুত ভাল পালোঁ। আৰু বিশেষ মই একো ক'ব বিচৰা নাই, কিন্তু আপোনালোকে যদি মনতে যাম বুলি ভাবি আছে, নিশ্চয় যাব, ভাল লাগিব মনটো। মোৰো বহুত ভাল লাগিলে। শিখা বা আৰু শিখা বাৰ লগৰ সকলো কৰ্মচাৰীয়ে বহুত কষ্ট কৰিছে, মই সেইখিনিও দেখি ভাল লাগিলে। আৰু মানুহক বহুত শুশ্ৰূষাও কৰিছে, দেখি সঁচাকৈ মনটো বহুত ভাল। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আকৌ এটা নতুন ভিডিঅ'টো লগ পাম। বাই বাই।